নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক লিচুৰ ডাল ধৰা সম্পৰ্কত কিছু তথ্য উপস্থাপন কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিম। ধন্যবাদ। লিচুৰ ডাল ধৰিবলৈ বিশেষকৈ এবছৰীয়া ডাল নিৰ্বাচন কৰিব লাগে। প্ৰায় পেঞ্চিলৰ জোখ সমান পেঞ্চিল আকৃতিৰ ডাল সংগ্ৰহ কৰি তাত ল'ব লাগে আৰু চাইৰানটো কাটিব লাগে সম্পূৰ্ণকৈ। চাইৰানটো কাটি ওপৰৰ বাকলিটো এৰুৱাই দিব লাগে। ওপৰৰ বাকলিটো এৰুৱাই ল'ব লাগে। ওপৰৰ বাকলিটো এৰুৱাই সম্পূৰ্ণ চাঁচি চুকি ওপৰৰ বাকলিটো এৰুৱাই পেলাব লাগে। প্ৰায় এইদৰে চুকি লোৱাৰ পিছত মাটি সাৰুৱা মাটি, বিশেষকৈ কেঁচুমুঠা বুলি কয়, কেঁচুমুঠা আৰু গোবৰ সংমিশ্ৰণ কৰি দুয়োটা মঠি অলপ কোমল হ'ব লাগে। তো ধুনীয়াকৈ সেই কটা অংশত বান্ধি দিব লাগে। কটা অংশত লগাই পেলানি আপোনাৰ ঘৰুৱা সামগ্ৰী অনা কিছু পলিথিন, এই তেনেকুৱা ধৰণৰ পলিথিনে ধুনীয়াকৈ আঁতি বান্ধিব পাৰিব। লক্ষ্য কৰিব লাগে যাতে এই বান্ধোতে কোনো পানী বা তেনেধৰণৰ বা বতাহ সোমাব নোৱাৰাকৈ ধুনীয়াকৈ টাইটকৈ পলিথিনে হাৱা নোপোৱাকৈ বুলি কয় যে, বা বতাহ সোমাব নোৱাৰাকৈ, এনেকৈ পানী সোমাব নোৱাৰাকৈ ধুনীয়াকৈ টাইটকৈ বান্ধি দিয়ক। প্ৰায় 20 দিনমানৰ অপেক্ষাৰ পিছত আকৌ আপোনালোকে দেখিব যিটো ডাল আপোনালোকে বান্ধি থৈ আহিছিলে নহয়, সেই ডালটো সৰু সৰু চাউলৰ আকাৰে শিপা ওলাবলৈ আৰম্ভ কৰিব। গজালি এইখিনি শিপা আৰম্ভ কৰিছে আৰু ই প্ৰায় ৰুবৰ উপযোগী হৈয়ে গ'ল আৰু আপুনি কাটি আনি এতিয়া ৰোপণ কৰিব পাৰে। ডালটি ৰোপণ কৰোঁতেও বিশেষকৈ এই
জৈৱিক সাৰযুক্ত মানে মাটি আৰু মানে তেনেকুৱা ধৰণে আপোনালোকে গোবৰ বা কেঁচুসাৰ এনেকুৱা জৈৱিক সাৰ থকা মাটি লৈ এই পলিথিনত ধুনীয়াকৈ পলিথিন সেই কটাডালটো তাত ৰুই দিব আৰু কিছুদিনৰ পিছত নতুনকৈ পাত গজালি মেলিবলৈ আৰম্ভ কৰিব। এইদৰে আপুনি এটা ধুনীয়া লিচু পুলি পাব। ধন্যবাদ। চেনেলটি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।